আপোনালোকে বাৰু জানেনে আমাৰ দেশ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাহিলী দৰমহা কিমান? আমাৰ দেশৰ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিৰ মাহিলী দৰমহা কিমান? যদি জানিব মন আছে ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতে জানো আহক আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ দৰমহা। বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ'ল দ্ৰৌপদী মুৰ্মু। তেখেতে মাহিলী প্ৰায় ৮ লাখ টকা দৰমহা লাভ কৰে। ইয়াৰ পিছত আমাৰ ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড় ডাঙৰীয়াই মাহিলী প্ৰায় ৭ লাখ টকা দৰমহা লাভ কৰে। আৰু শেষত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাহিলী প্ৰায় ২ লাখ টকা দৰমহা লাভ কৰে। আৰু লগতে বহুতো এক্সট্ৰা এলাউন্স থাকে, যেনেকৈ ট্ৰেভেল বা তেখেতৰ থকা খোৱাৰ নামত বহুতো খৰচ বহন কৰে। আজিলৈ এৰিছোঁ, কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু সদায় এনেকুৱা ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব।